নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক আটাইকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, অসম টেট 2021ত অৱতীৰ্ণ হোৱা যিসকল বন্ধু-বান্ধৱীয়ে 1, 2, 3 নম্বৰৰ বাবে উত্তীৰ্ণ হ'ব নোৱাৰিলে, তেওঁলোকে ইতিমধ্যে আন্দোলনত নামি পৰিছে। আজি নলবাৰীত তেওঁলোকৰ বিভিন্ন বিষয়ক লৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে। তো তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ মূল কাৰণকেইটা হ'ল, ইয়াৰে প্ৰথম পইণ্টটো হৈছে ভুল এনচাৰ কি। আপোনালোক সকলোৱে জানে যে নিম্ন প্ৰাথমিকৰ গণিতৰ বিষয়টোত এটা প্ৰশ্ন আহিছিল যে দুটা বিন্দুৰ মাজেৰে কেইডাল সৰল ৰেখা আঁকিব পাৰি, আৰু তেনে ক্ষেত্ৰত এডাল সৰল ৰেখা আছিল, আৰু সেই অপশ্যনটোত এনচাৰ কেইটা আচলতে যি বুলি আহিছে, গ্ৰেছ মাৰ্ক বুলি আহিছে। তাকে লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ দ্বিতীয়টো কাৰণ হৈছে যে সময়তকৈ আগতীয়াকৈ ফলাফল ঘোষণা কৰা। শিক্ষামন্ত্ৰীয়ে নিজৰ ছ'চিয়েল মিডিয়াত যিখন ন'টিছ জাৰি কৰিছিল, বা বিভাগে যিখন ন'টিছ জাৰি কৰিছিল, সেই ন'টিছখনত 15 তাৰিখৰ দিনৰ 11 বজাৰ পৰা ফলাফল প্ৰকাশিত হোৱাৰ কথা আছিল যদিও 14 ডিচেম্বৰ মাজনিশাৰ পৰাই ফলাফল প্ৰকাশিত হয়। তাক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে। অৰ্থাৎ শিক্ষামন্ত্ৰীৰ কথা আৰু কামৰ মাজত মিল নাই যে তাকে লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ অন্য এটা কাৰণ হ'ল, অসম টেট 2021ৰ পেপাৰ লিক আউট হোৱাক লৈ যি গোচৰ চলি আছিল, সেই গোচৰক আওকাণ কৰি তেওঁলোকে ৰিজাল্ট প্ৰকাশ কৰাৰ কথাটোক মানি ল'ব পৰা নাই। আৰু অন্য এটা কাৰণ হ'ল, হেকাৰৰ কথাটো তেওঁলোকে উল্লেখ কৰে যে প্ৰায় এতিয়াও কিছুমানৰ মোবাইলত মেছেজ আহি আছে যে যিখিনি মাৰ্কছ পাইছে, সেই মাৰ্কছৰ বিপৰীতে পইচা দিলে তেওঁলোকক পাছ কৰাই দিয়াৰ যি মেছেজ আহি আছে, সেই মেছেজক লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মেছেজ দিয়া দুষ্ট চক্ৰটোক আজিলৈ চৰকাৰে কৰায়ত্ব নকৰাত টেট অনুত্তীৰ্ণ প্ৰাৰ্থীসকল ক্ষুব্ধ হৈ পৰিছে, আৰু তেখেতসকলে অতি শীঘ্ৰেই এই দুষ্ট চক্ৰটোক কৰায়ত্ব কৰিবলৈ আহ্বান জনাইছে। তো বন্ধু-বান্ধৱীসকল, প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰীসকলে কি কৈছিল সাংবাদিকৰ আগত শুনো আহক। এঞ্জেলা যোৱা 15 ডিচেম্বৰ তাৰিখে আচলতে টেটৰ সেই ফলাফল ঘোষণা কৰা হৈছিলে, আৰু সেই ঘোষণাৰ পিছতে আচলতে যথেষ্ট শিক্ষাৰ্থীৰ মাজত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা এই মুহূৰ্তত পৰিলক্ষিত হৈছে। আৰু মই এই মুহূৰ্তত নলবাৰী যি মহাবিদ্যালয় আছে, মহাবিদ্যালয় খেলপথাৰত আছোঁ। একাংশ আপোনালোকে শিক্ষাৰ্থীসমূহ দেখিবলৈ পাইছে। আৰু মই পোনে পোনে তেখেতসকলৰ যিসমূহ সমস্যা আছে, সেই সমস্যাৰ সম্পৰ্কে জানিবলৈ মই তেখেতসকলৰ পৰা পোনে পোনে গৈছোঁ। আপুনি অকণমান ইফালে আহিব, কি জনাব আচলতে সমস্যাটো কি? এইফালে ঘূৰি সমস্যা মতে মানে আপোনাৰ 15 তাৰিখে যিটো সদ্যঘটিত আমাৰ অসম টেটৰ ৰিজাল্ট ঘোষণা কৰিলে তেওঁলোকে, তো তাত আমি প্ৰথমতে ৰিজাল্টটো লৈ বহুতো বিসংগতি দেখা পাইছোঁ। তেওঁলোকে যিখিনি ৰিজাল্টটো সময়মতে 15 তাৰিখে আপোনাৰ 11 বজাত ঘোষণা কৰাৰ কথা আছিল, কিন্তু তেওঁলোকে ঘোষণা কৰিছে আগা দিনা ৰাতিতে। সেইটো এটা প্ৰথম কথা। দ্বিতীয় কথা, পেপাৰখনো আপোনাৰ এটা গোচৰ চলি আছে অলৰেডি। তো সেই গোচৰটো নিষ্পত্তি নোহোৱাকৈ চৰকাৰে ফলাফল দিছে, আৰু আপোনাৰ মানে এনেকুৱা কিছুমান নম্বৰ দিছে যিবিলাক আমি মানে গ্ৰহণযোগ্যই নহয়। CDBত মেক্সিমামে 9 আৰু 11 পাইছে, তেনেকুৱাকৈও হেৰি কৰিছে। মই নিজে জেনেৰেল কাষ্টৰ, মোৰ নিজৰে এক্সাম মানে তেনেকুৱা নম্বৰৰ কাৰণে বেয়া হৈছে। গতিকে আৰু এনচাৰ কি দিয়ে মানে যোৱা এই তাৰিখে এনচাৰ কি দিলে যোৱাকালি, তো এনচাৰ কিটো আমি কিছুমান বিসংগতি দেখা পাইছোঁ। অফিচিয়েল এনচাৰ কিনে এখন আমাৰে এনচাৰ কি আমি সেইটোও ধৰিব পৰা নাই, তেওঁলোকে মেনশ্যন কৰা নাই নামৰ এগেইনষ্টত এনচাৰ কি দিছে। তো তেওঁলোকৰ চেবাৰ ফালৰ পৰাই আমি এইটোৱে বিচাৰোঁ যে তেওঁলোকে স্পষ্টীকৰণ দিয়ক। আৰু এনেকুৱা কিছুমান কুৱেশ্যন আমি দেখা পাইছোঁ য'ত জি অপশ্যনটো আছে, তো জি অপশ্যনটো আমি কিছুমানে ভাবি লৈছে এইটো গ্ৰেছ মাৰ্ক, কিন্তু তেওঁলোকে মেনশ্যন কৰা নাই যে সেইটো গ্ৰেছ মাৰ্ক নে কিবা বেলেগ। তো তেওঁলোকে সেইটো মেনশ্যন কৰি দিয়ক যে গ্ৰেছ মাৰ্ক হয়নে নহয়নে, তেওঁলোকে সেই মাৰ্কটো কিবা বেলেগৰ কাৰণে হেৰি কৰিছে। তো আমি এটা স্পষ্টীকৰণ বিচাৰিছোঁ। আৰু পাৰিলে প্ৰত্যেক মানে পেপাৰ কিনো মানে এনেকুৱা মানে কিছুমান কুৱেশ্যন আছে যিবিলাকৰ দুটা উত্তৰো হয়। EVS-ৰ এটা কুৱেশ্যন আছিল, সেইটো কুৱেশ্যনো ভুলকৈ এনচাৰ কি দিছে তেওঁলোকে। আপোনাৰ কুৱেশ্যনটো মোৰ ঠিক ভালদৰে মনত নাই, কিন্তু এনচাৰ হ'ব লাগে বাতৰি কাকত, ICT টুল নহয়। বাতৰি কাকত তেনেকুৱা ICT টুল নহয়তো, কাৰণ যদি ডিজিটেল বাতৰি কাকত হ'ল হয় তেতিয়া সেইটো ICT টুল হ'ল হয়। কিন্তু আমাক এনচাৰ মানে কুৱেশ্যনটো দিছিলে যে তলৰ কোনটো সামগ্ৰী ICT টুল নহয়। তো আমাক অপশ্যন আছিল বাতৰি কাকতটো, অকল বাতৰি কাকত কেনেকৈ ICT টুল হ'ব। তো চেবাৰ পৰা আমি মানে প্ৰতিটো ক্ষেত্ৰত আমি স্পষ্টীকৰণ বিচাৰিছোঁ, চেবাই সোনকালে স্পষ্টীকৰণ দিয়ক। মই অন্য শিক্ষাৰ্থীৰ ওচৰলৈ আহিছোঁ, কি জনাব? হয়, আমাৰ ৰিজাল্টটোৰ কথাই কওঁ যে বিভিন্ন ধৰণৰ বিসংগতি দেখা গৈছে। এতিয়া এইমাত্ৰ তেখেতে ক'লে যে EVS-ৰ এটা কুৱেশ্যন, তেনেকৈ এটা মেথছৰ কুৱেশ্যন আছে যে দুটা বিন্দুৰ মাজেৰে কেইডাল ৰেখা আঁকিব পাৰি। ধৰক চবৰে কথা নকওঁ, বাট সেইটো সৰু ছোৱালীও জানিব, বা আমি নিজে জানো, কনফাৰ্ম আছোঁ। NCERT কিতাপত আছে যে তাত এডাল ৰেখা জানিব পাৰি, এই অপশ্যনটো হয়। তো তাতো যি দি থৈ দিছে, গতিকে সেইটো গ্ৰেছ মাৰ্কটো হ'বই নোৱাৰে, বা শুদ্ধ এনচাৰ এটাত কোনো গ্ৰেছ মাৰ্ক নিদিয়ে। গতিকে এনেধৰণৰ প্ৰতিটো বিভিন্ন ছাবজেক্টৰ মাৰ্কশ্বিটৰ ক্ষেত্ৰতো
বিসংগতি আছে যে OMR sheetটো সবৰে নিজা নিজা ৰোল নাম্বাৰ হেৰি হিচাপে আহিছে এনসাৰ কি তো ইয়াতে অফিচিয়েল বুলি একো নাই এতিয়া এইখন কোনে দিছে গভৰ্ণমেণ্টে সেবাৰ পৰা দিছে নে বেলেগ কোনোবা হেকাৰে দিছে আমি কেনেকৈ গম পাম যেহেতু হেকাৰৰ মেছেজ এতিয়ালৈ আহি আছে আমাক দুখন মাৰ্কশ্বিট দেখাইছে তেওঁলোকে যে আগৰখনত তেওঁলোকৰ এনেকুৱা ধৰণৰ যে আপোনাৰ এটা ফেল কৰা নম্বৰ আছে নেক্সট আৰু এখন আমাক দেখাইছে তেওঁলোকে প্ৰুফ দিছে যে আপুনি পইচা পে কৰাৰ পিছত আপোনাৰ নাম্বাৰটো এনেকুৱাকৈ বঢ়াই দিয়া হ'ব গতিকে এইবিলাক কি হয় আচলতে তেওঁলোকে এতিয়ালৈ তদন্ত কৰিব লাগিছিল কাৰণ এক্সামৰ পিছদিনাৰ পৰা মেছেজ হোৱা ষ্টাৰ্ট হৈছে আৰু এইটো কথা আমি বুজি নাপাওঁ যে তেওঁলোকে কেনেকৈ মানে চবৰে কেণ্ডিডেটৰে ৰোল নাম্বাৰবিলাক পালে এপ্লিকেশ্যন নাম্বাৰ পালে ফোন নাম্বাৰ পালে যিহেতু মানে পাৰ্টিকুলাৰলি মেছেজ পঠাইছে চবকে তো পৰীক্ষা যিহেতু পেপাৰ লিক হৈছিল তাৰে এটা অলৰেডি কেছ এটা চলি আছে আৰু কেছটোৰ তেওঁলোকে এটা সঠিক তদন্ত কৰিব লাগিছিল ক'ৰ পৰা লিক হৈছে কেনেকৈ হ'ল সেইটো আজিলৈ নহ'ল তাৰে পিছতে তেওঁলোকৰ ৰিজাল্ট দিলে ৰাতিয়ে যিটো টাইমৰ বহুত আগতে দিলে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়া তেখেতসকল দুজনকে আমি অনুৰোধ কৰিছোঁ জাষ্ট যে আমাক যাতে এটা সঠিক সিদ্ধান্ত দিয়ে আমাৰ ৰিজাল্টটো আকৌ এবাৰ ৰিচেক কৰা হওক ৰিভেলিউশ্যন কৰা হওক আৰু আমাক যাতে এটা শুদ্ধ এনচাৰ দিয়ে কাৰণ আমি যিখিনি প্ৰাপ্য আমি তাৰ পৰা যাতে কোনেও বঞ্চিত নকৰে আমি চাকৰিৰ কথা কোৱা নাই চাকৰি আমাৰ সেইটো পিছৰ কথা কিন্তু আমি যিটো মাৰ্কটো পাব লাগে আমাক কমাই দিয়া হৈছে নেকি এনেকুৱা চবৰে সন্দেহ হৈছে কাৰণ চবে 2-3 মাৰ্কৰ কাৰণে ফেল কৰিছে ৰৈ গৈছে তো এখন গাইড বুকৰ পৰা তেওঁলোক ফ'ল' কৰি ধৰক 1.5 লাখ 2 লাখ ষ্টুডেণ্টে দিছে তাৰে মাত্ৰ 20,000 ষ্টুডেণ্টে পাছ কৰিছে এতিয়া বাকীখিনি কি হ'ল ইমান এখন ইজি কুৱেশ্যন পাবত মাত্ৰ 20,000 কেণ্ডিডেটে পাছ কৰিব নেকি গতিকে যোনে ফেল কৰিছে চবে ধৰক 2-3 মাৰ্ককে কমি গৈছে গতিকে ইয়াৰ এটা সঠিক সিদ্ধান্ত প্ৰতিটো ছাবজেক্টতে ভুল আছে এনচাৰ কেইখন ফাৰ্ষ্টতে শুদ্ধ কৰি দিয়ক আমি RTI কৰিলেও মানে আমি এটা সঠিক উত্তৰ নাপাম যিহেতু এনচাৰ কিয় ভুল আছে তো বন্ধু বান্ধৱীসকল প্ৰতিবাদকাৰীসকলৰ এই মূল বিষয় এইখিনি আছিল আৰু আমিও বিচাৰোঁ যে এই দুষ্ট চক্ৰটোক অসম আৰক্ষীয়ে অতি শীঘ্ৰে কৰায়ত্ব কৰক আৰু এটা নিকা আৰু স্বচ্ছতাৰে শিক্ষকসকলৰ নিযুক্তি হওক সেয়াই কামনা কৰিছোঁ তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ